হেল্ল' অকণিবোৰ আমি আজি আকৌ আহিছোঁ তোমালোকৰ ওচৰত তোমালোকৰ ইংৰাজী কিতাপৰ আন এটি পাঠ আমি অসমীয়ালৈ অনুবাদ কৰিছোঁ পাঠটোৰ নাম হ'ল মহিলা মহাকাশচাৰী এই পাঠটো আজি আমি তোমালোকৰ ওচৰত ৰিড এলাউড কৰিম বাৰু তোমালোকে মহাকাশচাৰী মানে কি জানানে পৃথিৱীৰ বিখ্যাত কেইজনমান মহাকাশচাৰীৰ নাম তোমালোকে মোক ক'ব পাৰিবানে কাৰেক্ট ঠিকে কৈছা গতিকে এতিয়া আমি পাঠটো আৰম্ভ কৰোঁ ময়ূৰী আৰু মানস একেটা শ্ৰেণীতে পঢ়ে স্কুললৈ যোৱাৰ পথত দুয়োটাই বিজ্ঞান দিৱসত প্ৰদৰ্শন কৰিবলগীয়া বিজ্ঞানৰ প্ৰকল্পটোৰ কথা আলোচনা কৰি কৈ আছিল ময়ূৰী তুমি মহাকাশলৈ যোৱা মহিলা মহাকাশচাৰীসকলৰ ওপৰত প্ৰস্তুত কৰিবলৈ দিয়া প্ৰজেক্টটো সম্পূৰ্ণ কৰিলানে প্ৰায় শেষেই হ'ল মই প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কল্পনা চাওলাৰ বিষয়ে লিখিছোঁ তুমি তেওঁৰ বিষয়ে পঢ়িছানে হয় বতৰৰ বিভিন্ন অৱস্থাৰ বিষয়ে অধ্যয়ন কৰিবৰ বাবে ভাৰতে তৈয়াৰ কৰা প্ৰথমটো উপগ্ৰহ কল্পনাৱান তেওঁৰ নামেৰে নামকৰণ কৰা নাই জানো মই এই কথাখিনি ইণ্টাৰনেটত পঢ়িবলৈ পাইছোঁ মহাকাশযান দুৰ্ঘটনাত তেওঁৰ মৃত্যু হোৱা বাতৰিটো মই বাতৰি কাকতত পঢ়িছোঁ সেই সময়ত এইটো বৰ ডাঙৰ বাতৰি আছিল তেওঁ যে প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী আছিল এই বিষয়ে মই কিছু পঢ়িছোঁ কিন্তু বৰ বিশেষ একো নাজানো তুমি বাৰু মোক তেওঁৰ বিষয়ে কিছু কথা ক'বা নেকি মই জানিবলৈ বৰ আগ্ৰহী মই যিমান জানো 1961 চনত হাৰিয়ানাৰ কৰ্ণাল নামৰ ঠাইত তেওঁৰ জন্ম হৈছিল তেওঁ প্ৰথমে কৰ্ণালৰ টেগৰবাল নিকেতনত অধ্যয়ন কৰিছিল পিছত চণ্ডীগড়ৰ পাঞ্জাৱ ইঞ্জিনিয়াৰিং কলেজত পঢ়িছিল মই নিশ্চিত তেওঁ মহাকাশত বিচৰণ কৰি খুব ভাল পাইছিল হয় মহাকাশত বিচৰণ কৰাটোৱেই তেওঁৰ সপোন আছিল আৰু তাৰ প্ৰশিক্ষণ ল'বলৈ আমেৰিকালৈও গৈছিল তুমি নাছাৰ বিষয়ে জানানে নাজানো নহয় কি হয় তুমি মোক জনাবানে নেশ্যনেল এৰ'নটিকেল এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন নাছাই মহাকাশলৈ উপগ্ৰহ প্ৰেৰণ কৰে সেইটো কথা 1997 চনত কল্পনা চাওলাই কলম্বিয়া স্পেচ শ্বাটল ফ্লাইট STS-87ত যোগদান কৰে 7জন মহাকাশচাৰীৰ মাজত তেওঁৱেই একমাত্ৰ মহিলা মহাকাশচাৰী আছিল তেওঁলোকে বাৰু কি উদ্দেশ্যেৰে মহাকাশলৈ গৈছিল সূৰ্যৰ বহিৰ্ভাগৰ বাতাৱৰণ অধ্যয়ন কৰাৰ উদ্দেশ্যে কথাবোৰ বৰ আমোদজনক দেখোন সঁচাই ভাল লগা আকৌ তেওঁলোকে বহুতো গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল কিন্তু উভতি অহাৰ পথত তেওঁলোকৰ মহাকাশযানখন দুৰ্ঘটনাগ্ৰস্ত হ'ল ঘটনাটো সঠিককৈ ক'ত সংঘটিত হৈছিল বাৰু টেক্সাছৰ পৰা 61,000 মিটাৰ ওপৰত কল্পনা চাওলাসহ গোটেই কেইজন মহাকাশচাৰীৰ মৃত্যুৰ মুখত পৰে এটা অপূৰণীয় ক্ষতি হ'ল আমি কিন্তু তেওঁক লৈ বৰ গৰ্ব কৰোঁ আমি সদায় তেওঁক মনত ৰাখিম আৰু আমাৰ ৰিড এলাউড এনেকৈ শেষ হ'ল আশা কৰোঁ তোমালোকে নিশ্চয় ভাল পাইছা অসমীয়া অনুবাদটো শুনি আজিলৈ আহোঁ নমস্কাৰ